এতিয়া বাজিছে গাইজ 4:40 আৰু মই ব্লগটো এতিয়া আৰম্ভ কৰিছোঁ। কিয় আৰম্ভ কৰিছোঁ জানে ৰাইজ? কাৰণ আজি আমাক বায়ে ৰাতি ভাত খাবলৈ মাতিছে, গতিকে সৰু ব্লগ এটা আপোনালোকৰ ওচৰলৈ এৰি দিম আৰু একেবাৰে চিম্পল ব্লগ এটা আৰু এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে ছানডে আৰু কি হয় দেখা থাকিম আপোনালোকক সৰু ব্লগ আৰু একেবাৰে দেখা থাকিম ব্লগ। আৰু মই এতিয়া চাহ খাইছোঁ ৰাইজ, মা শুই আছে। আমি আচলতে বহুত শুলোঁ আজি, প্ৰায় 1:30মান বজাৰ পৰা চাগে শুইছোঁ নেকি। এতিয়া উঠিছোঁ 12:30 মানৰ পৰা শুইছোঁ, 12:30মান বজাৰ পৰা শুইছোঁ। এতিয়া 4:30 বাজিছে, এতিয়া উঠিছোঁ। মা উঠাই মই নাজানো, ইমান টোপনি আহিলে শুই দিলোঁ। আৰু মই এতিয়া চাহ বনাইছোঁ ৰ'বা, এইটো চাহ। চ' ৰাইজ দেখাইছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। মা উঠিলে আৰু আমাক অকণমান উঠি আহিছে, উঠি আহিলে পিছৰ পৰাই টোপনিয়াই আছেহি আৰু মা উঠি আহিলে আৰু সেই দুটাৰ মৰম। আৰু আমি বাহঁতৰ ঘৰলৈ ওলালোঁ, মই ওলোৱাখিনি নেদেখালোঁ আৰু গৈ আছোঁ বাহঁতৰ ঘৰলৈ। আৰু কিবা এটা ভাবিলোঁ মিঠাই লোৱা নাই আৰু কিবা কিবি সৰুকৈ লৈ ল'লোঁ, বা ছোৱালীজনীও যিহেতু আছে আৰু তেনেকৈ কিবা কিবি সৰুকৈ মিঠাই লৈ ল'লোঁ। আৰু ইমান ধুনীয়া লাগিছে নহয় জেগাখন, আৰু আমাৰ যোনটো আচলতে আনন্দমেলা হৈ আছে, গতিকে তালৈ বহুত মানুহ আহিছে আৰু বহুত ভিৰ হৈছে। সেইটো কাৰণে যাম দেখিছেনে, পৰ্ক ফিল্ডৰ ওচৰত এনেকুৱা যাম গধূলি সময়ত ৰাইজ। আৰু আজি যিহেতু ছানডে, গতিকে ভিৰ এনেকুৱা। আৰু ফাইনেলি পাই গ'লোহি। আৰু এয়া আমি চাহ খাই আছোঁ আৰু বাই আচলতে মাছ ফ্ৰাই কৰিছিলে আৰু এয়া চুন আৰু মই মানে ভাগিনজনী আৰু মই মাছ খাই আছোঁ। হাই গাইজ, আপোনালোকে ভালনে? মোক মিছ কৰিছেনে? আৰু বাকী কথা পতাখিনি মোক কি দেখাম আৰু বায়ে ভাত বনালে আৰু এয়া আমি ভাত খাবলৈ বহিলোঁ আৰু ঢেৰ কিবা কিবি বনাইছিলে বাৰু। আৰু আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। বাহঁতক বাই বাই ক'লোঁ আৰু আমি আচলতে ৰাস্তাত বৰষুণো পালোঁ বাৰু ৰাইজ, আৰু সোনকালে পালোঁহি ঘৰ আৰু সোনকালে নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই, লাভ ইউ অল।